ফ্রেন্ডস, আজিৰ এই ভিডিঅ'ত আমি ভাৰতীয় বায়ুসেনাৰ নেক্সট 10 ইয়াৰ্ছ প্লেনক লৈ চৰ্চা কৰিম। ভাৰতীয় বায়ুসেনাৰ বৰ্তমান স্কোৱাড্ৰন সংখ্যা হ'ল 30। 2035ৰ ভিতৰত ভাৰতীয় বায়ুসেনাত স্কোৱাড্ৰন সংখ্যা 42 কৰা হ'ব বুলি লক্ষ্য ৰখা হৈছে আৰু ইয়াৰ বাবে নতুন ফাইটাৰ এয়াৰক্ৰাফ্ট সংযোজন কৰিব লাগিব। এই ক্ষেত্ৰত প্ৰথম ইণ্ডাকশ্যন কৰা হ'ব 83 তেজছ মাৰ্ক 1ৰ। ইয়াৰ ইণ্ডাকশ্যন 2023 পৰা 2024লৈ আৰম্ভ হ'ব। তেজছ মাৰ্ক 1ৰ ইণ্ডাকশ্যনৰ পিছতো ভাৰতীয় বায়ুসেনাত স্কোৱাড্ৰনৰ সংখ্যাত বেছি পৰিৱৰ্তন নহ'ব, কিয়নো ভাৰতীয় বায়ুসেনাত পুৰণি MiG-21 বাইছন এতিয়াও অপাৰেশ্যনেল হৈ আছে। 2022ৰ পৰা 2023লৈ এই MiG-21 বাইছনবোৰো ৰিটায়াৰ কৰি দিয়া হ'ব। MiG-21 বাইছনৰ সংখ্যা 83তকৈ বেছি আছে। সেইবাবে ৰিটায়াৰ হোৱা MiG-21 বাইছনৰ সংখ্যা মেচ কৰিবলৈ ভাৰতীয় বায়ুসেনা তেজছ Mk1ৰ ইণ্ডাকশ্যন কৰা হ'ব। IAFৰ এয়াৰ ডিফেন্স কেপাবিলিটিও বৃদ্ধি হ'ব। সাৰ্ফেচ টু এয়াৰ মিছাইল ডিফেন্স চিষ্টেমৰ ক্ষেত্ৰত S-400ৰ ইণ্টিগ্ৰেশ্যন হৈ যাব। আকাশ সাৰ্ফেচ টু এয়াৰ মিছাইলৰ যিবোৰ ভাৰ্চন আছে, যেনে NG ভাৰ্চন, 1S ভাৰ্চন, এইবিলাকো অপাৰেশ্যনেল হৈ যাব। ভাৰতীয় বায়ুসেনাৰ ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্টৰ ফ্লিটো চেঞ্জ হ'ব। এন্টনভ AN-32 নিচিনা এয়াৰক্ৰাফ্টো ৰিটায়াৰ কৰা আৰম্ভ হ'ব আৰু ইয়াৰ পৰিৱৰ্তে এয়াৰবাছ C295ৰ নিচিনা এয়াৰক্ৰাফ্টৰ ইণ্ডাকশ্যন আৰম্ভ হ'ব। এভৰোজ এয়াৰক্ৰাফ্টবিলাকো ৰিটায়াৰ কৰা আৰম্ভ হ'ব। এৱাক্সৰ সংখ্যাৰ ক্ষেত্ৰত বৃদ্ধি হ'ব। ফেলকন এৱাক্সৰ ইণ্টিগ্ৰেশ্যন হ'ব। লগতে DRDOৰ নেত্ৰা মাৰ্ক 2 এৱাক্স, যিটো এয়াৰবাছ A320ৰ ওপৰত আধাৰিত, 6টামান এৱাক্সৰ ইণ্ডাকশ্যন হোৱাৰ কথা আছে। এয়াৰ টু এয়াৰ ৰিফিউলাৰৰ সংখ্যা বাঢ়ি যাব। 3টামান এয়াৰবাছ A330 MRTT অৰ্থাৎ মাল্টি-ৰ'ল টেংকাৰ লিজ লোৱাৰ কথা আছে। ড্ৰোনৰ ক্ষেত্ৰত 10টামান MQ-9 গাৰ্ডিয়ান ড্ৰোন আমেৰিকাৰ পৰা লোৱাৰ কথা আছে। ভাৰতৰ নিজৰ নিৰ্মিত ৰুস্তম ড্ৰোনো ছাৰ্ভিচত আহি যাব। লাইট কম্বেক্ট হেলিকপ্টাৰৰ ক্ষেত্ৰত ভাৰতৰ নিজৰ নিৰ্মিত হেলিকপ্টাৰ 65টামান সংখ্যাত ইণ্ডাকশ্যন হ'ব। ভাৰতীয় বায়ুসেনাৰ পুৰণি হোৱা চেতা আৰু চিতক হেলিকপ্টাৰক ৰিটায়াৰ কৰা হ'ব। ইয়াৰ পৰিৱৰ্তে ৰিটায়াৰ হোৱাৰ ফলত তৈৰী হোৱা খালী ঠাইখিনি পূৰণ কৰা হ'ব HAL নিৰ্মিত লাইট ইউটিলিটি হেলিকপ্টাৰ আৰু ৰাছিয়াৰ কামোভ KA-226 হেলিকপ্টাৰৰ সহায়ত। তেজছ মাৰ্ক 2ৰ পৰীক্ষাও 2023ৰ পৰা আৰম্ভ হ'ব আৰু 2026লৈকে মেনুফেকচাৰিং ষ্টাৰ্ট হ'ব। 2030ৰ ভিতৰত ভালে সংখ্যাত এই এয়াৰক্ৰাফ্ট ভাৰতীয় বায়ুসেনাত ইণ্ডাকশ্যন হৈ যাব। ভাৰতীয় বায়ুসেনা নিজৰ কম হোৱা স্কোৱাড্ৰনৰ সংখ্যাৰ কথা বিচাৰ কৰি 114টা এয়াৰক্ৰাফ্টৰ বাবে এখন টেণ্ডাৰ জাৰি কৰিছিল। কিন্তু যেনেকুৱা প্ৰগ্ৰেছ হৈ আছে, এনেদৰে চলি থাকিলে ইয়াৰ বহুতে সম্ভাৱনা আছে যে এই ডিলটো স্ক্ৰেপ কৰি দিয়া হ'ব। কিন্তু যদি এই কামটো কৰা হয়, তেন্তে ভাৰতীয় বায়ুসেনাই এতিয়াও 2035লৈকে 42 স্কোৱাড্ৰন সৃষ্টি কৰিব নোৱাৰে। এতিয়া আমি AMCৰ কথা অৰ্থাৎ এডভান্স মিডিয়াম কম্বেক্ট এয়াৰক্ৰাফ্টৰ কথা বিচাৰ কৰিম। এডভান্স মিডিয়াম কম্বেক্ট এয়াৰক্ৰাফ্ট ভাৰত নিজৰ 5th জেনেৰেশ্যন ফাইটাৰ এয়াৰক্ৰাফ্ট প্ৰগ্ৰাম। ইয়াৰ ফাৰ্ষ্ট ফ্লাইট 2025ত হোৱাৰ কথা আছে। 2030 আগতে ইয়াৰ মেনুফেকচাৰিং ষ্টাৰ্ট হ'ব। ইণ্ডাকশ্যন নহয়, ইয়াৰ উপৰিও ভাৰতীয় বায়ুসেনাৰ Su-30 MKIক ছুপাৰ সুখোই ভাৰ্চনত আপগ্ৰেড কৰা হ'ব। MiG-29কো MiG-29 UPG ষ্টেণ্ডাৰ্ডত আপগ্ৰেড কৰা হ'ব। কেৱল অস্ত্ৰ ভাণ্ডাৰকে চেঞ্জ কৰা নহ'ব, ইয়াৰ লগত এমপ্লয়িজৰ ওপৰতো চেঞ্জ কৰা হ'ব। 2030লৈকে ভাৰতীয় বায়ুসেনাত ভালে মাত্ৰাত মহিলা ফাইটাৰ পাইলট যোগ কৰা হ'ব। এইটো সত্য যে
ভাৰতীয় বায়ুসেনাক দেশৰ সুৰক্ষাৰ বাবে যিমানখিনি স্কোৱাড্ৰন লাগে সিমানখিনি স্কোৱাড্ৰন এতিয়া ভাৰতত নাই। ইয়াৰ অৰ্থ এনেকুৱা নহয় যে কম স্কোৱাড্ৰনৰ সৈতে ভাৰতীয় বায়ুসেনা কম পাৱাৰফুল। ভাৰতীয় বায়ুসেনাৰ আগৰ নিচিনাই পাৱাৰফুল হৈ আছে, কিন্তু যিমানেই পাৱাৰফুল নহয় ভাৰতক স্কোৱাড্ৰন সংখ্যা পূৰ্ণ কৰিবই লাগিব। আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু এনে ইনফৰ্মেটিভ নিউজৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।